হেল্ল' বন্ধুসকল, আজি পুনৰ এটা নতুন ভিডিঅ' বনাবলৈ যাবলৈ ওলাইছোঁ। এয়া মই ওলাই আছোঁ ধুনীয়াকৈ, এতিয়া যাম আৰু আজি মানে ভিডিঅ'টো বনাবলৈ যাম ৰজাদিনীয়া এটা নামঘৰ দেখুৱাবৰ কাৰণে। নামটো হৈছে হাতখিলীয়া নামঘৰ। আমাৰ বেছি দূৰত নহয়, আমাৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত। লগত আৰু এজন যাব ভিডিঅ' মানে মোবাইল ধৰিবৰ কাৰণে। বেগ চেগ লৈ লৈছোঁ, এইফালে ট্ৰাইপডডাল লৈ আছোঁ। তাৰপিছত আপোনালোকৰ মোবাইলটো চাৰ্জ দিবৰ কাৰণে মানে দাদাজনৰ ঘৰত মোবাইলটো লৈ লৈছোঁ, লগতে মোবাইল এটা লৈ লৈছোঁ, কাৰেণ্টটো নাই বিশেষকৈ, আৰু চাৰ্জাৰো লৈ লৈছোঁ। তাৰপিছতে এতিয়া মই ধুনীয়াকৈ যাম আৰু তেওঁক ফোন কৰিছোঁ ইতিমধ্যে, তেওঁ ৰৈ আছে নামঘৰৰ ওচৰতে। আপোনালোকে চাবলৈ পাব বহুত মানে পুৰণি একদম কমলেশ্বৰ সিংহই আমাৰ ৰজাবহত বাস কৰিছিলে। সেই কমলেশ্বৰ সিংহই বাস কৰা দিনতেই মানে সেই নামঘৰটো প্ৰতিষ্ঠা কৰিছিলে। নামটো 7খন খেলে মানে নিৰ্মাণ হৈছিলে নামঘৰটো, সেইকাৰণে 7খন খেলৰ ৰাইজে নিৰ্মাণ কৰাৰ কাৰণে হাতখিলীয়া নামঘৰ হ'ল। তাতে সেই হাতখিলীয়া নামঘৰ ইতিবৃত্ত আপোনালোকক দেখুৱাবলৈ আজি যাবলৈ ওলাইছোঁ। মানে ভিডিঅ' বনাবলৈ যাওঁহে, ভিডিঅ'টো পাব দুদিনমানৰ পিছতে। ব'লক গতিকে পলম নকৰি গৈ থাকোঁ। বাইক চাইকটো নাই আৰু চাইকেলতে যাব লাগিব। এইখন চাইকেল বসন্তী, মোৰ বসন্তীখন উলিয়াই লৈছোঁ। আৰু বেছি দূৰ নহয়, গেলা চাইকেল, ৰাস্তা চাস্তা বোকা, আমাৰ গাঁৱলীয়া ৰাস্তা আৰু গাঁৱৰ জনজীৱনৰ লগত আমি মিলি আছোঁ দেই। এতিয়া ধুনীয়াকৈ যাম। লগতে বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই বিন্দাছকৈ বনামগৈ, ভিডিঅ' শ্বুট কৰিমগৈ, আৰু কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব। মানে এয়া ওলাইছোঁ আৰু এখন চাইকেল। এইবোৰ চাওক, পানী একদম বৰষুণ দি কেনেকুৱা গেলা কৰি থৈ দেখিছে। দবাপিটা এতিয়া বৰষুণ দি আছিলে, মানে অথনি যাবলৈ ওলাইছিলোঁ, এতিয়া ৰৈ থাকিবলগীয়া হৈছে। বৰষুণটো মানে পূৰা পৰি আছিলে, ডাঙৰকৈ দিলে বৰষুণ। এতিয়া বৰষুণ এৰিছে আৰু সেইকাৰণে বিন্দাছ ওলাইছোঁ। ব'লক গতিকে আপোনালোকে চাই থাকক শেষলৈকে, ভিডিঅ'টো স্কিপ নকৰিব দেই। জপনাখন খুলি লওঁ আগতে। এখন আমাৰ গেট, অসমীয়া জপনা চিনি পায় নে নাপায় আপোনালোকে? আকৌ মানে আমাৰ দুখীয়া ঘৰত জপনা বুলি ক'ব লাগিব, বাঁহেৰে নিৰ্মাণ কৰা। বেলেগৰ ঘৰত গেট থাকে আৰু। এতিয়া মই চাইকেল টাইকেল লৈ আহি আছোঁ, ওলাই লৈছোঁ, আপোনালোকক দেখাম এতিয়া দেই। এখন চাইকেল লৈ আহিছোঁ, দেখিছে? এয়া চাওক, সেইটো ৰাস্তা দেখিছে? সেইটো চাওক ৰাস্তা, এইটো পানী দেখিছে কেনেকুৱা হৈ গৈছে পানী? ফালেদি যাম এতিয়া ধুনীয়াকৈ। এটা চাইকেলত উঠি লওঁ ফাৰ্ষ্টতে মই। তো বন্ধুসকল, এতিয়া মই গেলা ৰাস্তাৰ মাজেৰে চাইকেলত মানে হাফ পেণ্ডেল মাৰি মাৰি আহি আছোঁ। এইটো চাওক ৰাস্তা কেনেকুৱা প্ৰব্লেম দেখিছে? বোকা, নতুনকৈ কথা নামিব লাগিব। সেইটো এতিয়া নামি ঠেলিছোঁ, এখন ঠেলি ঠেলি যাব লাগিব। এতিয়া দেখিছেনে? সেইটো পকা ৰাস্তাটো ওলাই আছে, দেখা মানে প্ৰব্লেম দেই। এতিয়া বৰষুণ দবাপিটা দি দিলেতো বোকা হৈ গৈছে। এইখিনিৰ পৰা উঠিম এতিয়া। বেলিয়ে তামাম ধৰিছে। বেলি নহয় আচলতে, বেলি নহয়, বেলিটো ওলোৱা নাই বাৰু, ৰ'দৰ পোহৰে পূৰা চকু চাট মাৰি ধৰিছে। এয়া তাতকেইটা অকণমান বেছিকৈ ওলাইছে নেকি বাৰু? বেয়া চেয়া নাপাব বাৰু দেই, খোলা খুলি মানুহ যে, হাঁহিটো ফটকেনে ওলাই যায়। আৰু আকৌ বোলে মানুহক কোৱা শুনো, মানুহক যিকোনো মানুহকেই হওক বা আপোনালোককেই হওক, বোলে সদায় হাঁহিৰে মানুহক সম্ভাষণ জনাব লাগে, দিনটো শুভ হয় নে কি কোৱা? বোলে মানুহৰ হাঁহিটো ওঠৰত সদায় লাগি থাকিব লাগে বোলে, মিচিকীয়া এটা হাঁহি। তেল মৰা নাই আৰু, আপোনালোকক খোলা খুলি কৈছোঁ আৰু। মোৰ যিটো যেনেকুৱা তেনেকুৱাই আৰু। মই আহি আছোঁ চাওক, সেইটো মোৰ বেগটি পিছফালে লৈ আহিছোঁ, দেখিছে? তো ফাইনেলি পামগৈ আৰু, বেছিকণ নাই, লাহে লাহে আহি আছোঁ ভিডিঅ' বনাই বনাই। সেইফালে কঠীয়া পাৰিলে ৰাইজে চাওক, এইবোৰ দেখিছে? বিন্দাছকৈ আহি আছোঁ আমাৰ ৰাস্তাটো দেই। চাই লওক এবাৰ কেনেদৰে মই চাইকেল চলাই চলাই আহি আছোঁ। মন হিৰা চাইকেল নহয়, টিলিঙা। সেইটো মোৰ বেগটো চাওক, বেগ চাইডে ঘূৰাই দিছোঁ অলপ। এই বেগটো মানে মোৰ লগত থাকি আৰু। ব'লক আহি আছোঁ। এতিয়া আহি আছোঁ মই আমাৰ নৱজিত দা, তেওঁ এটা চেনেল আছে নৱনিহাৰ, আপোনালোকে চাৰ্চ কৰি চাব পাৰে। তেওঁ অৱশ্যে ভিডিঅ'বিলাক মিউজিক তেওঁ মানে কৰিঅ'গ্ৰাফাৰ কৰে। তেওঁৰ চেনেলটো আপোনালোকে পাৰিলে চাব দেই।
মই পাৰিলে ডেছক্ৰিপশ্যনত আপোনালোক লিংকটো দি দিম, আপোনালোকে চাব নৱনিহাৰ। বলক পকা ৰাস্তা চব এই ৰাস্তাটো এতিয়া মই সোমাই যাম, এইটো দেখিছে নহয় নৱজিৎ দাৰ ঘৰ। এইটো ৰাস্তা দি সোমাই আহিছোঁ নৱজিৎ দাৰ ঘৰলৈ পামগৈ আৰু এতিয়া বেছি দেৰি নাই, আৰু 2 মিনিট 4 থাকৰ ভিতৰতে। ফাইনেলি বন্ধুসকল পাইছোঁহি আৰু নৱজিৎ দাৰ ঘৰ। এতিয়া চিঞৰিব লাগিব, আছে চাগে বৰষুণ দি আছেতো, ক'ত যাব, বোকা পানী হৈ আছে। এয়া পানী চাওক ৰাস্তাত, দেখিছে। পাইছোঁহি আৰু নৱজিৎ দা, এইটো নৱজিৎ দাৰ ঘৰ পদূলি। সোমাওঁগৈ, চাই লওক। এই নৱজিৎ দা, নৱজিৎ দা, এইটো চাওক নৱজিৎ দাৰ ঘৰটো। কেলেখন এইখিনিতে ৰাখিছোঁ দেই বন্ধুসকল, ভিতৰলৈ নিনো। নৱজিৎ দা, নৱজিৎ দা শুই আছে নেকি? উঠক উঠক উঠক, পৰিছিলোঁৱে নহয়, পৰিছিলোঁৱে, উঠক। গতিকে বন্ধুসকল ফাইনেলি আহি আমি পাই গ'লোহি নৱজিৎ দাৰ ঘৰ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।